নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো কুশলে আছে আমিও ভালে আৰু কিন্তু একেবাৰে ভাল বুলি ক'ব নোৱাৰি লৰাটো বৰ গাটো ঠিক নাই আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰো আৰু আপোনালোকে চাই থাকিব কি হৈ আছে বৃহস্পতিবাৰৰ পৰা আমাৰ জীউমনাৰ গাটো বেয়া জ্বৰ কাহ আৰু অলপ পানীও লাগিছে হি দৰব খাবলৈ বহুত বেয়া পায় আৰু সেই কাৰণে মানে আমনি চক অলপ আমনিও কৰিছে জ্বৰটো সোনকালে কমা নাই ভাল পাইছে আৰু লাগে মানে খালি অলপ আমনি বিলাক আছে আৰু সেই কাৰণে আজি কোন আহিছে চক আমাৰ ঘৰলে কালিটো ক'ব পাৰে আহিম বুলি প্লেনিং ফটকে হৈছে ৰাতিপুৱা আকৌ জ্বৰ উঠিলে ফোন কৰিছিলে না ৰাতিপুৱা তেতিয়া তাক আকৌ শুৱাইছো মই শুই আছা বুলি ক'লে বোলো আজি ছাৰপ্ৰাইজ এতিয়া নহয় মই ট্ৰেইনত শুই আছো তাৰ মায়ে এতিয়া অকণমান ফোন কৰিছে বোলে দাদাহঁত আহিছে বোলে ব'লা আমাৰ এনেকুৱাহে ভাল লোকে নতুন কাপোৰ পায়ে থাকে যিবোৰ মনটো ভাল লাগিবৰ কাৰণে বৰমাক আৰু বৰ্তাকে চব কাপোৰ লৈ আহিছে তালৈ মানে যিহেতু সৰু লোৱা নহয় জানো কিবা অকণমানি কিবা এটা বোলে খুব ফূৰ্তি পায় আৰু গাটো আজি বহুত দিনেই হ'ল ভাল নাই হোৱাৰ কাৰণে তাৰ মানে মনটো ভাল লাগক বুলি তেওঁলোকো আহিছে আৰু মোৰ দেউতাও আহিছে আপোনালোকে অলপ পিছত দেখিবই আৰু তাৰ মানে ফূৰ্তিৰ সীমা নাইকিয়া হৈছে অলপ দেৰি আগলৈকে কান্দি থকা ল'ৰাটো মানে একদম জ্বৰ ভাল হৈ গ'ল তাৰপিছত বুবুৱা মইনা বুলি কোনেও নকয় আপোনাক দেখাই দিয়ে Do you want to know? Well, I've been thinking about you. Because আৰু এইয়া আমাৰ জীউৰ পুঠা অৰ্থাৎ মোৰ দেউতাও পাই গ'লহি নাতিয়েকৰ গা বেয়া বুলি মানে চব ইমানেই চিন্তা হৈছে চব আজি একেলগতে গুচি আহিছে আৰু আমাৰ হাউচফুল চবফালে কোন হয় কোৱা বাৰু ওলাই আহা কোনে গৈছে টোপোলা শাহুৰ ঘৰৰ পৰা টোপোলা দিছে মায়ে কি দি পঠিয়াইছে সেয়া আপোনালৈ একদম তামোল দি পঠিয়াইছে কি তামোল পাণ আৰু তামোল দুটা দি পঠিয়াইছে দেই নাই দেখিছে পুতেকলৈ কিমান মৰম ভীমকল নবৌ ভীমকলবোৰ ক'ৰ হয় আৰু ভেন্দি ঘৰৰ ভেন্দি আমাৰ মধুৰি দুটা নহয় তিনিটা মধুৰি তাৰপিছত দিছে মিঠৈ কোনে খাব ওলাই শুন আজি কি আনিছে চোৱা বৰমাই তোমালে কি বনাইছে চোৱাই আহা চিকেন মোবাইলটো অলপ চিকেন পোলাও এক্সাইট হৈ আহিছে ম'ম' তাই আনিবলৈ গৈছে ৰ'বা এইখিনি কালিয়ে বনোৱা অকণমান আজি কিমান কি খাম দেউতাৰ ঘৰৰ পৰা আহিছে দুবেগ শহুৰৰ ঘৰৰ পৰা আহিছে এবেগ খায়ে থাকিম আনিছে আৰু খোৱা আমি খাই চবে বহি থাকা আৰু কি বনাইছে আজি স্পেচিয়েল আছে না নকয় কেমেৰামেন কিবাই হৈছে মোৰ আজি আনকালে নিজে ভিডিঅ' কৰোঁ
কেমেৰামেনটো বন্ধ কৰা কেমেৰামেনটো বন্ধ কৰি দিছে এয়া গাহৰি আলু সব লগত কেঁচা হৈছিলে ফ্ৰাই আৰু ব্ৰইলাৰো আছে দেই ব্ৰইলাৰ কিন্তু লিভাৰ আছে সেইখিনিও নাই দেখা বনোৱাই নাই কেমেৰামেনটো দেখুৱাব আমাক ইমান হিমল হৈ পাইছে কেমেৰামেন আমাৰ আজি এইটো ভিডিঅ' ভাইৰেল হ'লে হয় ন জানো এটা ভিডিঅ' ভাইৰেল হোৱা নাই আমাৰ আজি আমাৰ গোটেই পৰিয়ালটো দেখুৱাই দিছোঁ আৰু উঠিবা এইফালে 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 আবেলি দাদা গ'লগৈ বাকীসকল থাকিলে তেওঁলোকো ঘূৰি যাম বুলিয়ে আহিছিলে কিন্তু মানে আমাৰ সদায় এনেকুৱাই হয় তেওঁলোক ঘূৰি যাম বুলি আহে কোনদিন যাব নোৱাৰে থাকি দিলে আৰু জীউৰ মুখৰ হাঁহি চাওক ৰাতিপুৱা তাৰ যিটো কান্দোন আছিলে তাৰ অকণোৱে নাই আৰু সেইকাৰণে দাদায়ো ক'লে যে থাকা তোমালোকে তাৰো ভাল লাগিব আৰু মোৰো ভাল লাগিব ধুনীয়া মানুহে আবেলি নগৈ মই বজাৰৰ ফালে অলপ ওলাইছোঁ আৰু আশা কৰিছোঁ আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাহেকৈ লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইবো কৰিব আগবাঢ়ি যাবলৈ আৰু সকলোৰে ভাল হোৱাৰ কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ